লক্ষ্য ৰাখি মই অকল প্ৰথম প্ৰবন্ধটোৰ বিষয়ে দুআষাৰ ক'ম, বাঁহফুলৰ গোন্ধ সেই গল্পটোৰ বিষয়ে। বাঁহফুলৰ গোন্ধৰ বিষয়ে মই যিকণ ক'ম তাৰ পৰাই আপোনালোকে হয়তো মই নিশ্চিত যে সেই গল্পটোৰ পৰাই আপোনালোকে গ্ৰন্থখনৰ 15টা গল্প পঢ়িবৰ কাৰণে আপোনালোক আগ্ৰহী হ'ব। কাৰণ আমি সকলোৱে বৰ্তমান নাজানো যে বাঁহফুলত কেতিয়াও আমি ফুল ফুলা দেখা নাই। মই কিতাপখন যেতিয়া পঢ়িছিলোঁ বাঁহফুলৰ গোন্ধ, মই প্ৰথম কিতাপখন নপঢ়োঁতে মই আচৰিত হৈছিলোঁ যে বাঁহফুলৰ ক'ত ফুল থাকে। কিন্তু কিতাপখন ভিতৰ ভাগলৈ যোৱাৰ পিছত মই পঢ়িলোঁ, প্ৰথম কথাখিনি কাল্পনিক যেন লাগিছিল। কিন্তু য়েছে দৰ্জী ঠেংচিদেৱ যিহেতু বহু ঠাই ঘূৰিছে, মই উদাহৰণ পালোঁ ভালুকপুং অসমৰ সেই পৰিস্থিতিবোৰৰ কথা, বাঁহফুলৰ জৰিয়তে কি হৈছিল। আৰু এই বাঁহফুলৰ গোন্ধখনত বৰ্তমান পৰিৱেশত আমাক লাগে যে বিভিন্ন লোকসকল ভাষা ভাষীৰ লোকৰ মাজত আমাৰ মিলা প্ৰীতি, তাৰ জৰিয়তে আমি প্ৰথম এটা মেছেজ পাইছোঁ যে বিভিন্ন সমাজ ব্যৱস্থাৰ কথা আমি গম পাইছোঁ সেই কিতাপখনৰ জৰিয়তে। পাহাৰীয়া সমাজ ব্যৱস্থা কেনেকুৱা হয়, তেওঁলোকৰ বিয়াত কি দান দিয়ে, মেথুন দান দিয়ে, তেওঁলোকৰ কিবা কইনা কিনি ল'ব লাগে, তেনেকুৱা ধৰণৰ বহুত কথা থাকে। গতিকে সেইটো এটা মেছেজ পালোঁ। তাৰ পৰা আচৰিত এটা মেছেজ পালোঁ যে বাঁহফুলত ফুল ফুলে। এতিয়া বাঁহফুলত ফুল ফুলে, বাঁহফুলৰ ফুলে যে এখন গাঁও ধ্বংস কৰি দিব পাৰে তাৰ কথা আমি কেতিয়ালৈকে কল্পনা কৰা নাই। কিন্তু বাঁহফুল ফুলিলে নিগনিৰ প্ৰজনন ক্ষমতা বৃদ্ধি হয় আৰু তাৰ ফলত নিগনিৰ উৎপাত বাঢ়ি আহে। নিগনিৰ উৎপাত বাঢ়িলে মানে আমি সকলোৱে জানো যে বিভিন্ন বেমাৰ আজাৰ হয়। সেইটোকে মূল কথা হিচাপে লৈ তেখেতে য়েছে দৰ্জী ঠেংচিদেৱে গল্প আকাৰে প্ৰকাশ কৰিছে। তাত 3জন মূল ব্যক্তি আছে। মাতুং বুঢ়া, বহুত পুৰণা এজন বুঢ়া, তেখেত তেতিয়ালৈকে জীয়াই আছিলে, তাৰ বহুত কথা আগতে জানিছিলে যে নিগনিৰ উৎপাত বাঢ়িলে কি হয়। তেওঁৰ মেধাক নামৰ এজনী ছোৱালীক তাৰাক বোলে এজন ল'ৰাই বিয়া পাতিছিল। বিয়া পতাৰ পিছত কি হয়, তাৰাকে বাঁহৰ বাৰীলৈ যাওঁতে খৰি কাটিবলৈ যাওঁতে বাঁহফুল ফুলা দেখিছিল আৰু মাতুং বুঢ়াক দেখাইছিল। মাতুং বুঢ়াক দেখুওৱাৰ লগে লগে মাতুং বুঢ়াই কৈছিল যে এইটো বৰ আচম্বিত ঘটনা ঘটিছে। আচম্বিত ঘটনাটো কি হ'ল, নিগনিৰ উৎপাদন বাঢ়িছে। নিগনিৰ উৎপাদনৰ ফলত তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিব পাৰিছে সঁচা, আৰু সেইবোৰ শুকুৱাই পেলাই সিহঁতে বিক্ৰী কৰিছে, টকা অৰ্জন কৰিছে। কিন্তু তাৰ ফলত কি হৈছে, মানুহৰ বেমাৰ আজাৰ হৈ কিনে শেষত মাতুং বুঢ়া নিজে মৰি গ'ল। মাতুং বুঢ়া নমৰা হ'লে গোটেই তেওঁ নিজেই জ্বলি পেলাই নিজকে জ্বলাই দিলে। আৰু নিজক যদি জ্বলাই নিদিলেহেঁতেন তেতিয়া গোটেইখিনি গাঁওখন ধ্বংস হৈ গ'লহেঁতেন। গাঁওখন ধ্বংস হোৱাৰ লগে লগে ভালুকপুং নদীখন আচলতে অৰুণাচল প্ৰদেশত কামেং নদী হিচাপে জনা গৈছিলে। সেই নদীখনৰ পিছত আমাৰ বিভিন্ন ঠাই বিয়পি পৰিলেহেঁতেন। গতিকে প্ৰথমে বাঁহফুলৰ গোন্ধ এই গল্পটোতে ইমানখিনি মেছেজ আছে। আৰু নিগনিৰ কাৰণে কি, বাঁহফুল ফুলিলে নিগনিৰ কি হয়, নিগনিৰ পৰা আমাৰ বহুত অসুবিধা হয়। তাৰোপৰি সমাজ ব্যৱস্থা, পাহাৰীয়া সমাজ ব্যৱস্থাৰ কথা ইয়াত উল্লেখ কৰা হৈছে যে মেধাকক বিয়া কৰোৱাৰ ফলত তাৰাকে পলুৱাই আনিছিল, কিন্তু কিমান বিনিময় কৰিবলগীয়া হৈছে, কইনা কিনিবলগীয়া হৈছে, কেনেকৈ কৰিবলগীয়া হৈছে, সেই মেছেজখিনি পাইছোঁ। তাৰ ভিতৰফালে আছে মৰম, অধিকাৰ ইত্যাদি বিভিন্ন ধৰণৰ 15টা গল্প এনেকৈ আছে। এতিয়া প্ৰথম এই গল্পটো আপোনালোক সকলোৱে নিশ্চয় বিবেচনা কৰিছে যে কিমান উপযোগী প্ৰথম গল্পটোৱে, আৰু এইটো সত্যৰ ওপৰত আধাৰিত। কাৰণ তেখেতে বিভিন্ন ঠাই ঘূৰিছে, বিভিন্ন ঠাই সঠিক বৰ্ণনা প্ৰমাণ সহকাৰে তেওঁ দিছে। গতিকে ভিতৰত যিখিনি গল্প আছে আমি সকলোৱে যদি পঢ়োঁ যে আমি নিশ্চয় তাত সত্যই বিচাৰি পাম। সেইকাৰণে মই এই কথাখিনি কৈ পেলাই মই আপোনালোকক গ্ৰন্থখনৰ প্ৰতি আকৰ্ষিত কৰি আপোনালোকে গ্ৰন্থখন যাতে আপোনালোকে সংগ্ৰহ কৰি পঢ়িব বিচাৰে তাৰ বাবে মই